এখন হাবিত এটা শিয়াল আছিল। সি হাবিত একো খাবলৈ নাপায়। সি গাঁৱৰ ফালে খাদ্য বিচাৰি যাবলৈ ধৰিলে। বহুত দূৰ ঘূৰিলোঁ, গাঁওখনত চোন একোতেই খাবলৈ নাপোৱা। এইফালে যাওঁচোন। আৰে কুকুৰা মাতচোন এইফালে ক'ব পৰা আহিছে। সেই ঘৰটোৰ পৰা আহিছে। সেই ঘৰটোৰ ফালে গ'লে খাবলৈ পাম চাগে। কিমান চিঞৰিবি, মই গৈ আছো। আজি পেট ভৰাই খাম তহঁতক। ইমান দিনৰ মন মুকলিমূৰীয়াকৈ খাবলৈ পাইছো, খাই লওঁ। এইটো চোন শিয়াল এটা আহি আছে আমাৰ ফালে। আমাক চবকে খাই পেলাব। মই চিঞৰি দিয়ে ভাল হ'ব আৰে কোনো নাহোঁতে মই ইহঁতক ধৰি খাই পেলোৱাই ভাল হ'ব গৃহস্থ নাহোঁতে মই মাৰি খাই পেলাওঁ, এটা ধৰি লৈ যাওঁ নিচিঞৰিবি, মই ধৰি ল'বলৈ দে। তহঁতি কিয় চিঞৰিছ ইমান দৰে? গৃহস্থইচোন মাত লগাইছে, পলাবহে লাগিব এতিয়া। শাকবোৰ বৰ ধুনীয়া কৈ হৈছে দেই। আৰে কুকুৰাবোৰ কি চিঞৰিছে? এইটো শিয়াল আহিলে। জাহানি, মই গলিনে? গৈছো মই। গলিনে তই? হ'ব। গলিনে মানুহটো খেদি আহিছে, পলোৱাই ভাল। কুকুৰা এটা খাম বুলি ভাবিছিলো, সেইটো নাপালো। পল। ই কাউৰীজনীয়েচোন মুখত মাংসডোখৰ লৈ আছে। কিবা এটা উপায় কৰি হ'লেও মাংসডোখৰ ল'ব লাগিব। কাউৰী বন্ধু, কি খবৰ হে তোমাৰ? তুমি ভালে আছানে? মই আছো আৰু তোমাক কিয় লাগে? তুমি বৰ দেখিবলৈ ধুনীয়াও, সেইটো কাৰণে মই তোমাক বৰ মৰম কৰোঁ। হ'ব, তই মোক মৰম কৰিব নালাগে বন্ধু। নহয় মই সঁচা কথা কৈছোঁ, বহুত ভাল লাগে তোক। কাউৰীজনী মুখৰ পৰা মাংসডোখৰ কিদৰে ল'ব পৰা হ'ব? তাইচোন মোৰ কথা নামানে। বন্ধু, তুমি সঁচাকৈ দেখিব বৰ ধুনীয়া। মই মিছা কোৱা নাই তোমাক। আৰু তুমি বৰ শুৱলা মাত মাতি গান গাব জানা। তুমি মোক গান এটা গাই শুনাবা নেকি? মই এতিয়া গান গাব নোৱাৰো। মই পাছত মাতি শুনাম। আৰে বন্ধু, তুমি কিয় নামানা? তোমাৰ মাতটো সঁচাই শুৱলা, বৰ ধুনীয়া গান গোৱা। তুমি গান এটা গোৱা। কাউৰীজনী মুখৰ পৰা মাংসডোখৰ কিদৰে খাব পাৰোঁ? বন্ধু, গান এটা গাই দিয়া আকৌ। বাৰু সঁচাই মোক কৈছে নি বাৰু? মই সঁচাই দেখাত ধুনীয়া ন? আৰু মোৰ মাতটো বহুত ধুনীয়া। গান এটা গাই দিওঁ নি বাৰু? সঁচাই চাগে মই দেখাত বৰ ধুনীয়া ন? গান এটা গাই দিওঁ নেকি? মোক যে ইমান ধুনীয়া বুলি কৈছে, সঁচাই দেই। গান এটা গাই দিলে ভাল হ'ব যেন লাগিছে। আৰু মই দেখাতো ধুনীয়া ন? সঁচাই চাগে মোৰ মাতটো বৰ ধুনীয়া ন? মাতিয়ে দিওঁ। আৰু তেতিয়াই মাংসডোখৰ হৈ পৰে আৰু শিয়ালটোৱে মাংসডোখৰ লৈ দৌৰ মাৰে। অৱশেষত শিয়ালে মাংস লৈ নিজৰ গুহাৰ ভিতৰলৈ গুচি গ'ল। আৰু মূৰ্খ কাউৰীয়ে খালী মুখে ঘৰলৈ উভতিবলগীয়া হ'ল। সঁচাই মাংসডোখৰো হেৰাই থাকিলে। অজ্ঞানী মূৰ্খ কাউৰীয়ে নিজকে বহুত ধুনীয়া বুলি ভাবি এখন নিজৰ আহাৰো হেৰাব লাগিলে।